हेलो फ्रेंड्स आही 365 ले आपलोक पुनर एबार स्वागतम जानाइছো। আজি আপোনালোকৰ মাজত মই লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বস্তু আৰু সেই বস্তুটো আপোনালোক মই এতিয়া দেখুৱাম বুলি ভাবিছো। বস্তুটো হৈছে আমাৰ নিজৰ মোবাইলৰ পাৰ্সোনেল ফটো বা ভিডিও আমি কেনেকৈ লুকুৱাই ৰাখিব পাৰো সেই বস্তুটো আজি আপোনালোক মই দেখুৱাম। আগত কোৱাৰ দৰে আজিও কওঁ, যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব। তেতিয়ালৈ ভিডিওটো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, নিজৰ পাৰ্সোনেল ফটো ভিডিও বা অতি দৰকাৰী পাৰ্সোনেল ডাটাবোৰ আপুনি যদি লুকুৱাই ৰাখে তেন্তে আপুনি এটা কাম কৰিব লাগিব। পোন প্ৰথমতে যাব লাগিব আপুনি প্লে ষ্ট'ৰ একাউণ্টত। আপুনি প্লে ষ্ট'ৰত গৈ ইয়াতে আপুনি লিখক কেলকুলেটৰ, ওপৰত চাওক লিখাই আছে মোৰ কেলকুলেটৰ হাইড এপ বা কেলকুলেটৰ হাইড এপ বুলি লিখিলেই হ'ব। কেলকুলেটৰ হাইড এপ तार पिছত চাওক আপুনি ইয়াতে আহি গৈছে ক্যালকুলেটৰ একদম 3 নম্বৰটো চাওক ক্যালকুলেটৰ ফটো ভেল্ট এণ্ড ভিডিও চাওক। এইটো আপুনি এইটো ইনষ্টল কৰি লওক। মোৰ তাত অলৰেডি ইনষ্টল আছে, সেইকাৰণে ইয়াতে ওপেন আৰু আনইনষ্টল বুলি আহিছে। তো এইটো আপুনি প্ৰথমে ওপেন কৰি লওক। ওপেন কৰাৰ পিছত ইয়াতে আপোনাৰ এটা পাছৱৰ্ড বিচাৰিব, 4টা সংখ্যাৰ পাছৱৰ্ড বিচাৰিব। 4টা সংখ্যাৰ পাছৱৰ্ড আৰু আপোনাৰ এই পাৰ্চেণ্টেজৰ যিটো চিম্বল এইটো আপুনি ক্লিক কৰিব লাগিব। আপুনি মোৰ দৰে কৰক 1 2 3 4 আৰু এই পাৰ্চেণ্টেজ চিম্বলটো আপুনি ক্লিক কৰক। চাওক মোৰ সেইটো খুলি গৈছে। তো ইয়াতে আপুনি কি কৰিব পাৰে, আপোনাৰ পাৰ্সোনেল ফটো ভিডিও ডাটা যি আপুনি ৰাখে, যি ৰাখিব ইচ্ছা আছে আপুনি সেইটোৱে ৰাখিব পাৰে। আপুনি ইয়াতে আৰু বেলেগকৈ ৰাখিব পাৰে। তো আপোনালোকক মই দেখুৱাই দিছোঁ, এইটোতো অলৰেডি মোৰ তাত ইনষ্টল আছেই। আপোনালোকক মই দেখুৱাই দি আছোঁ। এইটো চাওক, এইটো ক্যালকুলেটৰ বুলি লিখা আছে। কোনো ধৰিব নোৱাৰিব, কোনোবা হয়তো ভাবিব যে এইটো আপোনাৰ ক্যালকুলেটৰে হয়। কোনো গম নাপাব যে ইয়াতে আপোনাৰ পাৰ্সোনেল ভিডিও ফটো বা কিছুমান দৰকাৰী আপোনাৰ ডাটা ৰাখি থৈ দিছে। এই ক্যালকুলেটৰ যিটো চিম্বল একেবাৰে তলত চাওক, ক্যালকুলেটৰটো আপুনি ক্লিক কৰক। ইয়াতে আপোনাৰ পাছৱৰ্ড যিটো দিছিলে, যেনে মই দিছিলোঁ আপোনাৰ 1 2 3 4 আৰু এইটো আপোনাৰ পাৰ্সোনেল চিম্বলটো এইটো আপোনাৰ ক্লিক কৰি দিলোঁ, মোৰটো খুলি গ'ল। ইয়াতে যদি মই আৰু বেলেগ কিবা ৰাখিব ইচ্ছা কৰোঁ তেন্তে এই প্লাছৰ জেগাত যাওক, বা আপোনাৰ ইয়াতে আপুনি আৰু যদি আপুনি এড কৰিব বিচাৰে তেন্তে আপুনি যাব লাগিব আপোনাৰ ইমেজলৈকে যাওক। খুলি গ'ল। আৰু আপুনি যদি এড কৰে কিবা এটা ফোল্ডাৰ বনাই দিয়ক, এনে নিউ ফোল্ডাৰ লিখি দিয়ক। নিউ ফোল্ডাৰ ক্ৰিয়েট কৰিলোঁ। ইয়াতে আপুনি আৰু যদি আনিব ইচ্ছা কৰে তেন্তে আপোনাৰ যাওক, আপোনাৰ ফটোলৈকে যাওক। তো মই আৰু এটা আনিব বিচাৰিছোঁ। ইয়াতে ক'ৰ পৰা আনিম, কেমেৰাৰ পৰা আনিলোঁ। কেমেৰাৰ পৰা ধৰক ইয়াৰ পৰা মই মোৰ আৰু এটা ফটো আনিব বিচাৰিছোঁ। মই চাওক, এইটো মোৰ নিউ ফোল্ডাৰত এইটো ফটো আহি গ'ল। সেইটো চাওক। তো কামবোৰ আপুনি এনেকৈ কৰিব পাৰে। তেন্তে বন্ধুসকল, মোৰ ভিডিওটো চাই হয়তো আপোনালোকে ভাল পালে বা উপকাৰ হ'ব। যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।